ক্লাছ 9-ৰ যিটো 4.3 আছে অনুশীলনী 4.3 যিটো তোমাৰ মেথছৰ কুৱেশ্যন আনচাৰ আছে 1 নম্বৰটো মানে খুবেই ইম্পৰ্টেণ্ট হয় প্ৰত্যেকবাৰ আহি থকা দেখা গৈছে মানে এইটো আহিবই মানে প্ৰত্যেক এক্সামত এইটো যদি সিলেবাসত থাকে তেনেহ'লে আহিবই ঠিক আছে ইয়াতে অংকটো প্ৰথম আমাক কি দিয়া আছে 1 নম্বৰটো যে x + y = 4 ঠিক আছে এইটো আমাক অংক দিয়া আছে সমীকৰণ দিয়া আছে প্ৰথমে কি কৰিবা এটা কোড বনাই ল'বা ঠিক আছে ইয়াতে এটা কি বনাই ল'বা কোড বনাই ল'বা এইটোৰ নাম দিবা x আৰু এইটোৰ নাম দিবা y ঠিক আছে এতিয়া দেখা এইটো আমাৰ সমীকৰণ দিয়া আছে তো সমীকৰণত কি কৰিবা তুমি প্ৰথমে তুমি x বা y যে কোনো এটা মান ধৰি লোৱা যে কোনো তোমাৰ খুশি তুমি 0 ধৰিব পাৰা 4 ধৰিব পাৰা 1 2 3 যে কোনো এটা ধৰি লোৱা দেখা মই মানে x ৰ মান ধৰিছো ফাৰ্ষ্টত 2 ধৰিছো x ৰ মান যদি 2 ধৰিছো তেনেহ'লে x ৰ ঠাইত কি লিখিব লাগিব 2 লিখিব লাগিব তো দেখা এতিয়া কি কৰিম x যে আছে x ৰ ঠাইত কি লিখিম 2 লিখিম প্লাস দিয়া y আছে y দি দিয়া ইকুৱেল 4 টো আছিলে 4 টো দিব লাগিবই ঠিক আছে আমি y টো ৰাখি দিম ইফালে বাওফালে y টো ৰাখি দিম আৰু 2 যে আছে 2 টো কি কৰিম দুইটো তোমাৰ সমান চিনৰ সোঁফালে লৈ যাম এতিয়া কি হ'ব 4 টো আছিলে তাতে 4 টো হ'ব এটো -2 হ'ব সো এতিয়া আনসারটো কি হ'ব y = কি হ'ব 4 ৰ পৰা 2 গলে 4 ৰ পৰা 2 গলে কিমান হয় 4 ৰ পৰা 2 গলে 2 y ৰ মান কিমান পাইছো 2 পাইছো সো y ৰ ঠাইত 2 x ৰ মান কিমান পাইছো x ৰ মান আমি 2 ধৰিছিলো আৰু y ৰ মান কিমান পালোগৈ y ৰ মান 2 পালো ঠিক আছে তোমালোকে এটো যেটো আছে এটো মানে ইয়াতে কৰিব পাৰা বা বেলেগ মানে ৰাফ খাতাটো কৰিব পাৰা কোনো অসুবিধা নাই এক্সামত কপিত যে কৰিবই লাগিব এটো কোনো কথা নহয় ঠিক আছে এতিয়া আৰু তুমি x ৰ মান যেকোনো এটা ধৰি লোৱা x ৰ মান এতিয়া কি বুলি ধৰিম x ৰ মান 4 বুলি ধৰিম ঠিক আছে x ৰ মান কিমান ধৰিছো 4 তে দেখা আমাৰ সমীকৰণটো কি আছিল এইটো আছিল সমীকৰণটো লিখি লোৱা কি আছিল x + y = 4 সো ইয়াৰ পৰা আমি কি কৰিম x ৰ মান কিমান ধৰিছো 4 ধৰিছো তো x ৰ ঠাইত কিমান লিখিম x ৰ ঠাইত 4 প্লাস আছে প্লাস দিয়া y ঠাইত y ইকুৱেল আছে ইকুৱেল আৰু 4 আছে 4 এতিয়া দেখা কি হ'ব বই এইটো কি আছে এইটো আছে তোমাৰ 4 টো যদি সোঁফালে লৈ যাও কি হ'ব -4 ন y টো ৰাখি দিয়া y টো ইফালে আছে ইকুৱেল টু 4 আছে 4 দিয়া আৰু এই 4 টো কি আমাৰ বাওফালে আছিল মানে সমান চিনৰ বাওফালে আছিল এইটো যেতিয়া সোঁফালে লৈ যাম তেতিয়া কি হ'ব -4 হয় না সো তাৰ পিছত y = কি হ'ব y = কি হ'ব y = হ'ব তোমাৰ 4 ৰ পৰা 4 গলে 0 y ৰ মান কিমান পাইছো 0 ঠিক আছে সো এই খন যে কোড পাইছো এইটো কোডৰ পৰাই আমি কেতিয়া কি আকাম এতিয়া আমাক কৈছে কোৱেশ্চনটোত যে এখন সমীকৰণ বনাব কৈছে দেখা তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অঙ্কন কৰা মানে এটা লেখ অকাব লাগিব কিছুমানে কি কৰে তোমাক মানে এইটো লেখ অঙ্কন কৰাৰ পিছত এইটো মানে অঙ্কন প্ৰণালী যেটো আছে অঙ্কন প্ৰণালী হেতু লিখিব কয় বা লিখিব দিয়ে কিন্তু তোমাৰ এইটো ক্লাস 9ৰ কিতাপত এইটো অঙ্কন প্ৰণালী লিখাৰ কোনো মানে ইয়াতে উল্লেখ নাই ঠিক আছে কিছুমানে তথাপিও লিখে কিন্তু ইয়াতে আমাক লিখিব নালাগে ঠিক আছে লিখিলে ভাল নিলিখিলেও হয় সো এতিয়া এইটোৰ পৰা কি আকাম এটা লেখ বনাম সো দেখা ঠিক আছে প্ৰথমতে কি কৰি লবা এইটো তোমালোকে গ্ৰাফ খাতাটো কৰিব পাৰা গ্ৰাফ খাতাত কৰিলে ভাল হয় সো তোমালোকে এই দাগবিলাক মানে স্কেল দি মাপি দিব পাৰা কাৰণ স্কেল দি মাপি দিলে কি হয় বস্তুটো ভাল হয় দেখাত ভাল দেখায় ঠিক আছে সো এইফালে কি হয় এইফালে -1 হ'ব এটো কি হ'ব -2 এটো কি হ'ব -3 -4 -5 যিফালে মাইনাস হয় এইফালে কি হয় ড্যাশ x ড্যাশ আৰু এটো কি হ'ব এটো হ'ব x এইটো কি হয় তলফালেও মাইনাস হয় -1 -2 -3 -4 কি হ'ব -5
এইটোৰ নাম কি হ'ব y ড্যাশ আৰু এইটো কি হ'ব y ঠিক আছে ইয়াত কি হ'ব 1 2 3 4 ইয়াতো 1 2 3 4 5 ঠিক আছে সো আমাৰ যেটো কোড আছিল তাত মানে হাইয়েস্ট কিমান আছিল 4 আছিল সো তুমি তোমালোকে দেখিব পাৰা ইয়াতে x এর মান কি আছে 2 আছে আর y এর মান কি আছে 2 আছে সো x এর মান 2 কত হবে x এর মান কি আছে +2 আছে না হ্যাঁ এটো +2 y এর মান কি আছে মানে 2 এর আগত কিবা চিহ্ন আছে নাকি 2 এর আগত একো চিহ্ন নাই মানে এটো প্লাস সো ইয়াতে কি কৰিম x এর মান 2 y এর মান 2 ইয়াতে x এর মান এটো x অক্ষ হয় না নহয় এটো হয় x অক্ষ ইয়াতে 2 কত পাম এটো আছে -2 আর এটা আছে +2 আমাক কি লাগে +2 লাগে সো এইটোই লম আর y অক্ষত কি হ'ব এইটো হ'ব y অক্ষ তোমাৰ সো y অক্ষত কিমান দেখিব লাগিব আমাৰ y অক্ষত আমাক 2 লাগে কাৰণ ইয়াতে x এর মান 2 পাইছো আমি y এর মান 2 পাইছো সো x এর মান 2 পাই গেছো ইয়াতে আছে x এর মান 2 তেনে হলে এতিয়া y এর মান কি হ'ব 2 হ'ব y এর মান 2 কত হ'ব এইটো আছে -2 সো +2 কত আছে এইটো আছে +2 আমাক লাগে এইটো সো দুটা রেখার পর কি করে দিবা এটা দাগ টানি দিবা এতিয়া মানে এটোর মেইন পয়েন্ট কত হ'ব ইয়াত হ'ব লাগে এটা আইডি আছে সাইডে করে দিব পারা তার পিছত ইয়ার পর দাগ টানি দিবা ঠিক আছে এইটো মানে সম্পূর্ণ কাট পেন্সিল দি করিবা তোমালোকে ঠিক আছে সো এতিয়া এইটোৰ নাম কি হ'ব p বুলি দিবা আৰু 2 2 ঠিক আছে এইটো আমি পাইছিলো সো এইটো ইয়াতে দি দিছো ওকে সো আৰু এটা কি আছে আমাক x এর মান কিমান আছে 4 আছে আৰু y এর মান আছে 0 x এর মান 4 y এর মান 0 +4 না এটো আছে +4 এটো 0 তো 0ই এটো আছে +4 x or +4 এটো x অক্ষত +4 কত পাম ইয়াত ইফালে গেলে কি হয় মাইনাস সো আমি ইফালে পাম +4 এটো হইছে +4 আর y এর মান কিমান আছে y এর মান 0 y এর মান যদি 0 হয় তেতিয়া হলে আমার এটো ইয়াতে হবে ঠিক আছে এটো কি হবে এটোর নাম হবে তোমার q আৰু x হবে 4 আৰু y হবে 0 এটোর নাম হবে q আৰু x হবে 4 y হবে 0 ঠিক আছে এতিয়া আমি যে দুটা বিন্দু পাইছো মেইন বিন্দু এই বিন্দু দুটা কি করিবা সংযোগ কৰি দিবা তেতিয়া হলে তোমাৰ অঙ্ক শেষ ঠিক আছে এইটোই ইমানখিনি অঙ্ক আৰু ইয়াতে এই তোমাৰ যেটো সমীকৰণ আছিল এইটো লিখি দিব পাৰা এই সমীকৰণটো এতে লিখি দিব কিছুমানে লিখি দিয়ে ঠিক আছে কি লিখি দিয়ে তোমাৰ এইটো লিখি দিব যে x + y = কি আছিল 4 এইখিনিতে তোমাৰ মানে 3 মাৰ্ক আহি যাব